ভয়তে আমি স্কুলত পঠাব নোৱাৰোঁ। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে অতি সোনকালে আমাৰ এই দলংখন নিৰ্মাণ কৰি দিয়ে যেন। এইখিনিয়ে দলংখন নিৰ্মাণ কৰি নিদিয়ে তেতিয়ালৈকে মই দায়ীটো লাম্বাকৈ ৰাখিম। যেতিয়াই দলংটো মানে হৈ দিয়ে তেতিয়াই মই দায়ীটো কাটিম, সেইটো একো পৰিস্থিতি। গাঁঠিৰ ধন ভাঙি ৰাইজে সাজি উলিয়ালে বনগাঁও পলাগড় সংযোগী পথৰ দলং। ওদালগুৰি জিলাৰ টংলা থানাৰ বনগাঁও ভিচিডিচিৰ অন্তৰ্গত বনগাঁও পলাগড় সংযোগী পথৰ দুৰৱস্থাই ৰাইজক বছৰ বছৰ ধৰি জ্বলাকলা খুৱাই আহিছে। উল্লেখযোগ্য যে উক্ত ৰাজহ গাঁওখনৰ পৰা গাঁওবাসীৰ লগতে উক্ত পথেৰে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, কৰ্মচাৰী আদি সকলোৱে অহা যোৱা কৰাৰ একমাত্ৰ ভৰসা পথটি। দুৰ্ভাগ্য যে বহু বছৰ আগতে কলসী নদীৰ বানৰ গৰাখহনীয়াই উক্ত পথত থকা বাঁহৰ দলংখনৰ লগতে পথটি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলায়। এতিয়া উক্ত অঞ্চলটিত নদী আছে, দলং নাই, গাঁও আছে, পথ নাইৰ লেখীয়া, যাৰ ফলত গাঁওখন বেমাৰী আনিবলৈ এম্বুলেন্স এখনো যাব নোৱাৰে। ক্ৰমান্বয়ে এলাগী হৈ পৰি আছে অঞ্চলটি। এই ক্ষেত্ৰত উন্নয়নৰ ঢোল বজোৱা বিটিচি প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ কোনো খবৰ নাই। উল্লেখযোগ্য যে আজিৰ পৰা এবছৰ আগতে উক্ত অঞ্চলত বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ পৰিদৰ্শন কৰে আৰু পথ আৰু দলঙৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি গুচি যায়। কিন্তু এবছৰ পিছতো এই কাম হৈ নুঠিল। এতিয়া ৰাইজে শংকিত হৈছে। আজি ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি উক্ত পথত বাঁহৰ দলং এখন সাজি যাতায়াতৰ বাবে সুচল কৰি তোলে। এতিয়া মই ছাতিয়াৰ পৰা আপোনাৰ দলং দি আছোঁ আৰু দলংখন এই একদম দেখা পাইছে, একদম নদীৰ ওপৰত দলং দি আছোঁ। তাৰপিছত আৰু মোৰ এটাই অনুৰোধ চৰকাৰক, যাতে আমাৰ এই দলংখন সোনকালে নিৰ্মাণ কৰি দিয়ে, আৰু যদি দলংখন নিৰ্মাণ কৰি নিদিয়ে তেতিয়ালৈকে মই দায়ীটো লাম্বাকৈ ৰাখিম। যেতিয়াই দলংটো মানে হৈ দিয়ে তেতিয়াই মই দায়ীটো কাটিম, সেইটো একো পৰিস্থিতি। এখন গণতান্ত্ৰিক দেশৰ, ভাৰতবৰ্ষৰ একে অসমৰ পূব প্ৰান্তত থকা এখন সৰু গাঁও টংলাৰ অঞ্চলৰ ছাতিয়াৰ পৰা আজি এই যুগ যুগ ধৰি যিটো পৰিৱেশত আছোঁ, যিটো অৱস্থাত আছোঁ, ক'বলৈ লাজ লাগে। আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা, তাৰপিছত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেতসকলে আহি গৈ চাই গৈছে। তেখেতে কাৰণে কৈছে যে আমাক যিকোনো প্ৰকাৰে ৰাস্তাটো বনাই দিম বুলি, কিন্তু আজিলৈকে কোনো কাণ সাৰ নিদিলে। তেওঁলোকে আমাক এনেকুৱাভাৱে ব্যৱহাৰ কৰিছে তেওঁলোকে যে আমি খিলঞ্জীয়া মানুহ নহয়, আমি বাংলাদেশী, গতিকে যিকোনো প্ৰকাৰে মানে যেনেকৈ থাকা তেনেকৈ থাক আৰু আমাৰ একো আপত্তি নাই, এনেকুৱা ধৰণৰ কথা হৈছে। মাত্ৰ আমাৰ পৰা টেক্সটো নিব লাগে, আমাৰ পৰা খাজনা নিব লাগে, আমাৰ পৰা কৰ নিব লাগে। তেওঁলোকে আমাৰ পৰা গোটেইখিনি বস্তু মানে আৰ্থিক সংগ্ৰহ কৰি তেওঁলোকে মানে চৰকাৰখন চলাই আছে। কিন্তু আমাক তাৰ বিনিময়ত আমাক কি দিছে? আমাক একো দিয়া নাই। আমি এনেকুৱা পৰিস্থিতিত আছোঁ, যিটো পৰিস্থিতিৰ কাৰণে আমাৰ ল'ৰা ছোৱালী আজি নদীত পৰিব লগা হৈছে। কাম কৰা মানুহ ইঘৰৰ গাঁওখনৰ ইটো মূৰৰ পৰা সেইটো মূৰ যাব নোৱাৰা হৈছে, মাজতে খৰা হৈ গৈছে। গতিকে আপোনালোকে ইয়াৰ আগত বহুত কেইবাৰ নিউজ কৰিছে যে কিমান কি কৰি থাকিম, মানে লাজ লগা। এতিয়া চৰকাৰ ফালে নাচাই পেলাই আমি নিজে কাম আগভাগ লৈছোঁ। আৰু বিশেষ মই নকওঁ, এইখিনি কিমানবাৰ মানে চৰকাৰক সকীয়াই থাকিম, কিমানবাৰ অনুৰোধ কৰিম। মানে আমাৰ এইটোৱে সহায় লাগে, সোনকালে ডাঙৰীয়াসকলে আহি পেলাই আমাৰ ৰাস্তা পথটো নিৰ্মাণ কৰক। সেইটোৱে আমাৰ মানে আমি বহুত দিনৰ পৰা আজি 5 বছৰ আশা কৰি থাকিলোঁ। আহিও গৈছে, চাইও গৈছে। এতিয়া আমি কি ক'ম আৰু, এতিয়া আমি 12 মাহে আমি বাঁহৰ দলংখন বাঁহ তুলি ঘৰে ঘৰে বাঁহ আছে কাৰণেহে আনিছোঁ, নহ'লে ক'ৰ পৰা আনিলোঁ হয়। গাঁওবাসী মানুহ কাৰণে বাঁহ ৰোৱাৰ কাৰণে বাঁহ পাইছোঁ, কিন্তু এতিয়া বাঁহ নাই বৰ্তমান। এতিয়া তথাপিতো ঘৰে ঘৰে আকৌ কৈ কাপোৰ খেতি কৰি আনিব লাগিব, আনি আকৌ বনাব লাগিব। এইখন বনালেহে আমি অহা যোৱা কৰিম। এতিয়া লোকৰ লেট্ৰিনৰ ওপৰেদি, ঢাকানাৰ ওপৰেদি আমি অহা যোৱা কৰি আছোঁ। ইমান নিৰুপায়, আমাৰ ইমান কষ্ট। আমি মানে লেট্ৰিনৰ কাৰণে নাকত সোপা দি তাৰ পৰা আহি গা ধোওঁ, কিন্তু এতিয়া বৰ্তমান আমি গা পা ধুই লেট্ৰিনৰ ঢাকানাৰ ওপৰেদি যাব লগা হৈছে। এনেকুৱা আমাৰ মানে কষ্ট আৰু কি ক'ম আৰু। চৰকাৰক এইটোকে অনুৰোধ কৰোঁ, আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত অহা যোৱা এই ৰাস্তাটোৱে, টংলাত অহা যোৱা বা এই আমাৰ অকল এইখন গাঁৱে নহয়, ইয়াৰ পৰা টংলা আৰু পুৰণীয়া এই ৰাস্তাটোৰ বহু মানুহখিনিয়ে এইটো ৰাস্তা দিয়ে গৈ থাকে। সেইদিনাখন স্কুলত অহা সৰু সৰু ল'ৰা ছোৱালী, চাইকেলটো অনাটো দূৰৰে, খোজকাঢ়ি আহোঁতে ল'ৰা ছোৱালীখিনি পৰিছে আৰু হাজিৰা কৰিব গৈছিল, সেয়াও মানুহ দলঙৰ পৰা পৰি গৈছে। আৰু বহুতো এনেকৈ দলংখনৰ পৰে। এতিয়া আমাৰ নিৰুপায় হৈছে। গাড়ীও আনিলে তেওঁলোকে, নানা নহয়, পীযুষ ছাৰো আহি গ'ল, SP চব গোটেই সকলোখিনিয়ে তেওঁলোকে আহি গৈছিল, কিন্তু এতিয়ালৈ আমাৰ কোনো এটা সিদ্ধান্ত হোৱা নাই। এই
নদীটোও খান্দিলে, নাখান্দা নহয়। বক্সিঙৰ কাৰণে বাঁহো আনিলে, তেওঁলোকে আনি দেখুৱাই থৈ গ'ল। বাঁহ এতিয়াও পৰি আছে। গাড়ী আনিলে, গাড়ীও লৈ গ'ল। কি সমস্যা, কেনেকুৱা কথা আমি এতিয়া গম নাপাওঁ। আমাক কিয় এনেকুৱা কৰিছে, মানুহ হিচাপে আমাক গণ্য কৰা নাই। যাতে আমি কিবা জীৱ জন্তুহে জানো ইয়াতে আমি বাস কৰি আছোঁ, এনেকুৱা লাগে আমাৰ। মানুহ জীৱ জন্তু এনেকুৱাকৈ নাহেহে, আমি মানুহ যেনেকৈ পাৰ হৈ আছোঁ, আনৰ বেনাৰ ভাঙি আনৰ লেট্ৰিনৰ ওপৰেৰে আমাৰ ল'ৰা ছোৱালীখিনি অনা নিয়া কৰোঁ। স্কুলৰ সময়তো আমি ৰখি থাকিব লাগে, স্কুলৰ পৰা আহোঁতেও আমি ৰখি থাকিব লাগে। গতিকে এইটোকে অনুৰোধ কৰিছোঁ, আমাৰ চৰকাৰে যাতে আমাক এই ৰাস্তাটো সোনকালে দলংখন কৰি দিয়ে। ল'ৰা ছোৱালীখিনি যাতে স্কুলত পঢ়া শুনা ল'ৰা ছোৱালীখিনি, আপোনালোকে কয় ল'ৰা ছোৱালীৰ ওপৰত বহুত গুৰুত্ব দিয়ক, কিন্তু আমাৰ এনেকুৱা পৰ্যায় হৈছে ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব নোহোৱা হৈছে। স্কুলত পঠাবৰ কাৰণে আমাৰ এনেকুৱা অসুবিধা, ভয়তে আমি স্কুলত পঠাব নোৱাৰোঁ। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে অতি সোনকালে আমাৰ এই দলংখন নিৰ্মাণ কৰি দিয়ে যেন। এইখিনিয়ে মোৰ ক'বলগীয়া।